পঞ্জীয়ন নোহোৱা ভেণ্ডৰৰ বিৰুদ্ধে কঠোৰ হ'ব ডিব্ৰুগড় পৌৰসভা। কাঠফুলাৰ দৰে ডিব্ৰুগড় চহৰত গঢ় লৈ উঠা পদপথৰ ব্যৱসায়ী প্ৰতিষ্ঠানক নাকি লগোৱাৰ উদ্দেশ্যেৰে ডিব্ৰুগড় পৌৰসভাই গ্ৰহণ কৰিছে এক নতুন ফৰ্মুলা। পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট ভেণ্ডিং জ'নলৈ যাব লাগিব পঞ্জীকৃত ভেণ্ডৰে। আজি ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিছে পৌৰপতি ডাক্তৰ সৈকত পাত্ৰই। ভেণ্ডৰসকলৰ পঞ্জীয়নৰ বাবে ডিব্ৰুগড় পৌৰসভাই আজি মুকলি কৰিছে এটা ৱেবছাইটত গৈ ভেণ্ডৰসকলে পঞ্জীয়ন কৰিব পাৰিব। www.dibrugurhmunicipality.in এটা আজি এটা ৱেবছাইট এটা আজিৰ পৰা আৰম্ভ কৰিম আৰু আৰম্ভণিতে এই ৱেবছাইটটোত ফিচাৰবোৰ অলপ কম থাকিব আৰু আমাৰ মেইন আজি এটা ষ্টাৰ্ট কৰা আসল উদ্দেশ্যটো হৈছে আমাৰ সকলোৱে জানে ভেণ্ডিং জ'ন ডিব্ৰুগড়ৰ প্ৰব্লেম হৈ আছে। এই ভেণ্ডিং জ'নৰ যিকেইজন আছে ব্যৱসায়ীসকলক সকলোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিলেহে যে তেওঁলোকে পাব তেনেকুৱা নহয়, ইয়াত ৱেবছাইটত গোটেইখিনি বস্তু আপোনালোকে পাব। ভেণ্ডিং জ'নৰ বিষয়ে মই অলপ কৈ লৈছোঁ। ৰেজিষ্ট্ৰেশ্যনৰ পিছত বৰ্ডৰ ডিচিশ্যনটো ফাইনেল হ'ব, কিয়নো ইমান ভেণ্ডৰ আছে সকলোৱেতো নাপাব, তাত ক্ৰাইটেৰিয়া কিছুমান থাকিব। এই ক্ৰাইটেৰিয়াবোৰ চব ইয়াত দিয়া থাকিব। অনলাইন এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত বৰ্ড ডিচিশ্যন ল'ব কোনে পাব নাপাব, চব ক্ৰাইটেৰিয়াবোৰ চাই পেলাই। আৰু তাৰপিছতে ভেণ্ডিং জ'নবোৰ যিখিনি প্ৰব্লেম আমাৰ হৈ আছে, অলৰেডি 6-7 মাহ হৈ গ'ল, এইখিনি আশা কৰিছোঁ ডিব্ৰুগড়বাসীৰ কাৰণে অলপ খোজকাঢ়িবলৈ বা যিখিনি প্ৰব্লেম হৈ আছে এইখিনিৰ পৰা আমি অলপ ভালকৈ কৰিব পাৰিম। অন্যহাতে পঞ্জীয়ন নকৰা অবৈধ ভেণ্ডৰসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰিছে পৌৰসভাই। তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী জব্দ কৰাৰ লগতে ভেণ্ডৰৰ বিৰুদ্ধে জৰিমনা আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে দেখিছে যে ডিব্ৰুগড়ত মানে পদপথ ব্যৱসায়ীবিলাক বিশৃংখলভাৱে থকাৰ বাবে আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হয় গোটেই ডিব্ৰুগড়বাসী ৰাইজ। আৰু ইমান বেছি আমাৰ ভেণ্ডৰ হ'বলৈ ধৰিছিলে যে যিকোনো মানুহ আহি বাহিৰৰ পৰা মানুহে সকলো জেগাৰ পৰা আহি পেলাই ইয়াত এখন য'তে ত'তে এখন দোকান লগাই দিয়ে। সেই বস্তুবিলাকত আমাৰ বহুত অসুবিধা হৈছিলে, গোটেই ডিব্ৰুগড় ৰাইজৰ অসুবিধা হৈছিলে। সেইবাবে আমি ভেণ্ডিং জ'নৰ এটা পৰিকল্পনা কৰিলোঁ যে আমি ভেণ্ডিং জ'ন দিব লাগে। বিগত সময়ত পদপথত অবৈধভাৱে বহা ভেণ্ডৰসকলক সংস্থাপিত কৰা হৈছিল পৌৰসভাই, কিন্তু একাংশ ভেণ্ডৰে পূৰ্বৰ স্থানত পুনৰ উভতি আহি চহৰখনৰ যান-জঁটৰ সৃষ্টি কৰি আহিছে। ইফালে ডিব্ৰুগড় চহৰৰ HS ৰোডত একাংশ অনা অসমীয়াই পৌৰসভাই বাৰে বাৰে চলোৱা উচ্ছেদৰ পিছতো পুনৰ নীতিবৰ্হিতভাৱে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আহিছে, যাৰ ফলত চহৰখনৰ মূল HS ৰোডতো তীব্ৰ যান-জঁটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ ডিব্ৰুগড় পৌৰসভাই গ্ৰহণ কৰা এই পদক্ষেপে কিমান দূৰ কাৰ্যকৰী হয় সেয়া সময়ত লক্ষণীয় হ'ব।